নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিকেশ কলিতা হয় আৰু মই বৰ্তমান গোলাঘাটৰ তেতেলী তলত আছোঁ আৰু আমাৰ মাজত এগৰাকী বাইদেউ আছে। বাইদেৱে আমাৰ ব্ৰেণ্ড আইপালছটো ইউজ কৰিছিলে আৰু এতিয়া আমি বাইদেউৰ পৰা জানিম আইপালছটো বাইদেউ আপুনি খোৱাৰ আগত আৰু খোৱাৰ পিছত আপুনি কেনেকুৱা ধৰণৰ ৰিজাল্টছ পাইছে? ৰাতিপুৱা শুই উঠিয়ে আইকলছ দুচামুচ খাওঁ, চামুচেৰে খাওঁ দেই মই খাওঁ, খাই লৈ পেলাই চাহ নাস্তা খাওঁ, তাৰপিছত আকৌ ৰাতি খাওঁ, ৰাতি ভাত খোৱাৰ আগতে আকৌ দুচামুচ খাওঁ। খোৱাৰ পিছত মই বহুতখিনি আৰাম পোৱা নিচিনা লাগে। মোৰ মানে নাৰ্ভৰো আছিলেতো আৰু গোল ব্লাডাৰো আছিলে দেই। গোল ব্লাডাৰো ছাৰে কৈছিলে মানে ডক্টৰ ছাৰে কৈছিলে যে গোল ব্লাডাৰটো অপাৰেশ্যন কৰিব লাগিব। এতিয়া মই কেতিয়াবা মাজে মাজে নিবিষাই বুলি নকওঁ, কোনোবা এটা সময়ত বিষায়, বহুত বাৰ বহি থাকিলে মানে এইডোখৰ অকণমান বিষায়, কিন্তু বহুত ভাল পাইছোঁ আগতকৈ। এনে ধৰক আপোনাৰ আগতে আপোনাৰ নাৰ্ভৰ প্ৰব্লেম আছে বুলি কৈছিলে, কিন্তু এইটো খোৱাৰ পিছত আপোনাৰ নাৰ্ভৰ প্ৰব্লেমটোত কেনেকুৱা ধৰণৰ হেৰি পালে? এতিয়া অকণমান ভাল পোৱা নিচিনা লাগিছে আৰু তাৰ উপৰি ইউৰিক এচিড আছিলে মোৰ ভৰিখন, এই গাঁঠিটো সৰু গাঁঠিটো ফুলি যায় আৰু বিষ হয় খুব, থিয় হৈ বেছি পৰ থাকিব, সেইটো অকণমান ভাল পাইছোঁ, আৰাম পাইছোঁ। এইটো খাই আপুনি ভাল পাইছে? ভাল পাইছোঁ। অ'কে, এতিয়া আপুনি যিহেতু এইটো খাই ভাল পাইছে, এতিয়া আপুনি এইটো খাবলৈ ধৰক আৰু 10জনক আপুনি কেনেকুৱা ধৰণৰ আপুনি এটা মেছেজ দিব বিচাৰে? তেওঁলোককো তেনেকৈ খাওক, তেওঁলোকৰ যদি তেনেকুৱা বেমাৰ চেমাৰ হৈছে মোৰ নিচিনাকৈ খালে মানে ভাল হ'ব, মোৰ নিচিনাকৈ আৰোগ্য হ'ব, সেইটোৱে বিচাৰোঁ। ধন্যবাদ।